ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ ৰ'ব মাছখন গুচাই লওঁ নতুন বছৰলৈকে চবকে স্বাগতম জনালোঁ আৰু আমি আহি আছোঁ এতিয়া গুৱাহাটী গ্ৰন্থমেলা পাইছিলোঁ 2014ত তো মোটামুটি কিমান বছৰ হ'ল 7 বছৰমান হ'ল তো এইবাৰ চাওঁ কি চামথিং স্পেচিয়েল অহা নাই মোৰ লগত আহিছে মিটু তো গ্ৰন্থমেলা চাবা তুমি এক্সাইটেড হৈ আছা নেকি কিতাপ কিনিবে নাই পিছত মানে গ্ৰন্থমেলা আহিছে বাট কিতাপ কিনে নিকিনে তাৰ মানে চিয়ৰিটি নাই তাৰমানে চোৱাটো মেইন টিকট লৈ ল'লোঁ মজাকে চাম যি ভাল লাগে সেই কিনিব বোলে আৰু গাইজ বুক ফেয়াৰ আহি দেখি গ'লোঁ সত্ৰীয়া নাচ অসমৰ সম্পদ অসমৰ গৌৰৱ সত্ৰীয়া নাচ বহুত ভাল লাগি গৈছিলে কাৰণ কিয় তাত দেখিছিলোঁ যে কৃষ্ণই কেনেকৈ মাখন চুৰ কৰিছিলে আৰু কৃষ্ণৰ মাকে কেনেকৈ কৃষ্ণক দৌৰি দৌৰি খেদিছিলে তো গাইজ বুক ফেয়াৰ চালোঁ আৰু চাব আছে কিন্তু অলপ চাহ খাবৰ মন গ'ল চ' আহি গ'লোঁ এখন টি ষ্টলত আৰু ইয়াত নৰ্মেল চাহ নবনায় ইয়াত এটা বেলেগ টাইপৰ চাহ বনায় চাই লওক গাইজ এইটো হৈছে তন্দুৰী চাহ স্পেচিয়েল চাহ একদম পুৰা তন্দুৰী চাহৰ মজা ল'বলৈ আহি গ'লোঁ ইয়াতে তো খাই লওঁ কেনেকুৱা লাগে চাই লওঁ তন্দুৰী চাহৰ জুতি লওঁ নেকি বঢ়িয়া আৰু আমাৰ হোম মিনিষ্টাৰে কিতাপ চাই আছে ডিষ্টাৰ্ব দিব নোৱাৰি মৰমৰ দেউতা ওৱান অফ মাই ফেভৰেট পাণ খাব আহিছোঁ এতিয়া পাণ গাইজ পাণ বনাব দিলোঁ দেখিলোঁ মেনুখন কি পাণ আছে বহুত দাম গাইজ খাব নোৱাৰি বাপৰে ইমান দামী পাণ লাষ্টত দিলোঁ এটা মুম্বাই স্পেচিয়েল পাণ বা কি দি আছে দেখি মাথা ঘূৰাই গ'ল চাওঁ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে ৰেডি এতিয়া আমি খাম ৰেডি কি কিনিলা কি কিতাপ পাহৰি গ'লা হ'ব ঘৰত চাই ল'ম আৰু এতিয়া সময় হ'ল 8টা আৰু এতিয়া যাব লাগে তো বাই এতিয়াৰ কাৰণে গাইজ দিনটো বহুত কষ্ট হৈছে কিনো কৰোঁ এতিয়া ৰাতি আকৌ গৈ ঘৰত ভাত বনাব নোৱাৰি তো এটা কাম কৰোঁ বাহিৰতে খাই যাওঁ নে কি কয় গাইজ ফ্ৰেণ্ড এতিয়া 10টা বাজিল আহি পালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল চাই বাৰু ক'ব কমেণ্ট কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব ঠিক আছে শুভৰাত্ৰি বাই হেপী নিউ ইয়াৰ ওৱান ছেকেণ্ড